কন্যকা ফাৰ্মলৈ আহিলোঁ। কন্যকা বহুমুখী ফাৰ্ম এখন হয়। ইয়াতে বহু খেতি বাতি কৰাৰ লগতে পশুপালন কৰাৰ ব্যৱস্থা আছে আৰু বহুত ডাঙৰ এলেকা। ইমান ডাঙৰ এলেকা মানে গাড়ী দি ঘূৰিলেও মানে উৰ নপৰে। আপোনালোকক ৰাস্তাবিলাক দেখুৱাম যে যিটো ৰাস্তাৰে আমি আহিছিলোঁ এই ৰাস্তাটো দেখিছে, এই ৰাস্তাটোৰে আমি আহি আছিলোঁ আৰু ইতিমধ্যে আমি আৰু দূৰলৈ যাম, আপোনালোকক দেখুৱাই লৈ যাম। চাৰিওফালৰ পৰিৱেশ আপোনালোকে চাব। এক প্ৰাকৃতিক পৰিৱেশৰ মাজত খেতি বাতি কৰাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা শলাগ ল'বলগীয়া ব্যৱস্থা আৰু অসমত ই এক যেন কৃষি বিপ্লৱৰ সূচনা কৰিব এনেহেন মন হয় আৰু আপোনালোকে দেখি ভাল পাব। ইয়াৰ গোটেই পৰিৱেশটো কোনো প্ৰদূষণ নাই, এক প্ৰাকৃতিক পৰিৱেশ, গছ গছনিৰে ভৰা, খেতি বাতিৰে ভৰপূৰ এখনি ফাৰ্ম হয়। অসমৰ ভিতৰত এইখনে আটাইতকৈ ডাঙৰ ফাৰ্ম বুলি ক'ব পাৰি আৰু প্ৰথম এনেকুৱা ধৰণৰ ফাৰ্ম ইয়াতে কোনেও কৰা নাছিলে আৰু বৰ্তমান ইয়াত যিখন ফাৰ্ম আমি দেখিবলৈ পাইছোঁ এইখন ফাৰ্ম চাবলৈ দেশ বিদেশৰ পৰা মানুহৰ সোঁত বৈছে আৰু এই ফাৰ্মখন সাধাৰণতে আমাৰ জামুগুৰি হাটৰ ওচৰতে বুলি ক'ব পাৰি। আৰু এই ফাৰ্মখনত আপোনালোকে দেখিব যে গৰু আছে, বহুত ডাঙৰ ডাঙৰ জাৰ্চি গৰু আছে। সেই জাৰ্চি গৰুবোৰ ইয়াতে ৰাখি থৈ দিছে আৰু ইয়াতে এৰি দি থৈ দিয়ে। আপোনালোকক দেখুৱাম জাৰ্চি গৰুবোৰ ইয়াতে এৰি দি থৈ দিয়ে। আপোনালোকে সেই গৰুবোৰৰ পৰা এটা কথা শিকিব যে মানুহে গো পালন কৰি এক উদ্যোগ গঢ়ি তুলিব পাৰে আৰু এই গো পালন কৰা ব্যৱস্থাটো ইয়াতে আছে, আপোনালোকে দেখা পাইছে। বৰ্তমান আমি দেখিছোঁ ইয়াতে ধান খেতি কৰাৰ ব্যৱস্থা আছে, ধাননি পথাৰ আছে, তামোলৰ বাগান আছে আৰু খেলা ধূলা কৰিবৰ কাৰণে শিশুসকলৰ পাৰ্কৰ ব্যৱস্থা আছে। আমি পাৰ্কখন অলপ পিছতে আপোনালোকক দেখুৱাম। বহুত ডাঙৰ পাৰ্ক হয়। আমি বৰ্তমান এই ৰাস্তাৰে গৈ থাকিলে আমি এক পাক ঘূৰি আহিলে পুনৰ আমি মূল গেটত আমি উপস্থিত হ'ব পাৰিম। গোপাল চন্দ্ৰ ডেকা, আপুনি ইয়াতে কাম কৰে? এতিয়া কি ধানৰ কঠীয়া আপোনালোকে উঠাই আছে? ৰঞ্জিত আৰু জহা। ইয়াতে কিমান মাটিত খেতি কৰিম বুলি ভাবি আছে? 500 বিঘা নহয় জানো? ঠিক আছে। আপোনালোকে ইয়াতে কিমান মানুহে কাম কৰে খেতি পথাৰত? 30 জনে কৰি আছে নহয় জানো? ভাল লাগিল, আপোনালোকে খেতি কৰক। আমি আশা কৰিছোঁ আপোনালোকৰ উন্নতি হওক। ঠিক আছে, আহিছোঁ হা। ফাৰ্মৰ ভিতৰত জাৰ্চি গাই পোহা হৈছে। ইয়াতে বনৰীয়া গৰু নিচিনাকৈ এৰি দি থোৱা হৈছে। আপোনালোকে গৰু পালটো দেখা পাইছে। গাখীৰ উৎপাদন লাভজনক ব্যৱসায় ইয়াতে কৰা হয়। যিটো ইয়াতে আপোনালোকে শিশু উদ্যানখন দেখিছে, জিৰণি চৰা আছে। আঁতৰলৈ আপোনালোকে লক্ষ্য কৰিলে দেখা পাব ইয়াতে অনেক শিশু খেলি আছে, খেলা ধূলাৰ বাবে সৰঞ্জাম আছে। ধুনীয়াকৈ চাফ চিকুণকৈ গোটেই পাৰ্কখন ৰখা হৈছে। ঘাঁহবোৰ চুটি চুটিকৈ কাটি দিয়া হৈছে। শিশুসকলক খেলি থকা অৱস্থাত আপোনালোকে দেখা পাব। এটা গড়ৰ প্ৰতিমূৰ্তি আপোনালোকে দেখা পাব। বৰটোকোলা চৰাই বনাই থোৱা আছে। শিশুসকল ভিতৰলৈ সোমাই গৈ আছে। বহুমুখী প্ৰকল্পটো চাই কেনেকুৱা পালে? বৰ সুন্দৰ। অসমৰ ভিতৰত চাগে এইটোৱে প্ৰথম নেকি ইমান ডাঙৰ এটা এৰিয়া বহুমুখী প্ৰকল্প। ফাৰ্মৰ ভিতৰত থকা ৰেষ্টুৰেণ্টখনৰ ভিতৰত আমি প্ৰৱেশ কৰিলোঁ আৰু এখন আটক ধুনীয়াকৈ ৰখা অত্যাধুনিক ৰেষ্টুৰেণ্ট হয়। বাঁহৰে সুসজ্জিত কৰি থোৱা আছে। ভিতৰত বীৰ চিলাৰাই আৰু লাচিতৰ ফটো আছে, আপোনালোকে দেখা পাইছে। বিভিন্ন ঠাইৰ পৰা অহা টুৰিষ্টসকল ইয়াতে খোৱা বোৱাত ব্যস্ত হৈ আছে।
বিভিন্ন ব্যঞ্জনৰ থালিসমূহ ইয়াতে পোৱা যায়। আমি এসাঁজ ভাত খাবৰ কাৰণে ইয়াতে সোমাইছিলোঁ আৰু আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিছোঁ। বিভিন্ন ধৰণৰ অসমীয়া ব্যঞ্জন আমি উপভোগ কৰিছিলোঁ। বহুত ভাল। শেষত আমি ৰেষ্টুৰেণ্টখনৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। আমাৰ বিল আমি পৰিশোধ কৰি বৰ্তমান আমি ঘৰমুখী হ'ম আৰু ঘৰৰ পৰা আমি বহু আঁতৰত আছোঁ। এতিয়া আমি ঘৰমুখী হৈছোঁ আৰু বাটত আমি লক্ষ্য কৰিছিলোঁ বিভিন্ন ফলাহাৰ বস্তুবোৰ ইয়াতে আমি দেখা পাইছিলোঁ। ৰাস্তাৰ দুই কাষে বিভিন্ন ফল মূলৰ গছ গছনি ইয়াতে ৰোপণ কৰি থোৱা আছে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ দিছোঁ। থেংক ইউ।